হেল্ল' ইউটিউব ফ্ৰেণ্ডসকল, বলক ভিডিঅ'টো আৰম্ভ। আজিৰ 1 নম্বৰ প্ৰশ্নটো হৈছে, এজনী ছোৱালীয়ে কষ্ট নোপোৱাকৈ কিমান ডাঙৰ কণীৰ লগত মিলন কৰিব পাৰে? ইয়াৰ এনচাৰটো হ'ল 7 বা 8 ইঞ্চি দীঘল কণীৰ। নেক্সট 2 নম্বৰ প্ৰশ্ন, কোনবোৰ মহিলাক লিপ কিছ কৰি বেছি ভাল লাগে? ইয়াৰ এনচাৰটো হৈছে মিহি ওঁঠ থকা মহিলাক লিপ কিছ কৰি ভাল লাগে। নেক্সট 3 নম্বৰ প্ৰশ্ন, মহিলাক কোনটো ভৰি দাঙি চলিব লাগে? ইয়াৰ এনচাৰটো হ'ল বাওঁ ভৰি দাঙি। নেক্সট 4 নম্বৰ প্ৰশ্ন, কোনবোৰ মহিলাৰ বেছি সেক্স কৰিব মন যায়? ইয়াৰ এনচাৰটো হ'ল শকত আৰু ওঁঠ ডাঙৰ মহিলাৰ বেছি সেক্স কৰিব মন যায়। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব নাপাহৰিব আৰু ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব।